কিন্তু ক্যামেরা অন থাকবো কালপিত বুলি কবা নাগিছিল তোৰ মাক ফাগুন চত হেংকে বা আনছত হে গাইজ ওয়েলকাম ব্যাক ওয়েলকাম ব্যাক বগা আপা চেনেল বহুত দিনৰ মূৰত এটা ভিডিও দেখাবা যাই আছো আজি ভিডিওটো ধামাকা মানে ধামাকা ধামাকাটো কি ধৰণৰ হ'ব মই নকওঁ দৌচয় কব দুজনে যেনকে হুকুনিৰ এশ ভায়কক মাৰাৰ কাৰণে যৌতুকীয় হাসিছিল আমাক ৰুচ কৰাৰ কথা আজি আমি নিমন্ত্ৰণ দিছো যে একেই প্লেন হ'ব একেই ধামাকা হ'ব এতিয়া ব্যঞ্জন কি বনাইছে আনৰ কাৰণে হেতু দেখাই আছো এফালে মা আছে মা নমস্কাৰ এটা দি দিয়া বহুত দিনৰ মূৰত নমস্কাৰ এফালে টেঙা আছে আজি কি বনাইছ দেখাই দিয়া অলপমান আজি মই দালি বনাইছো দালিটো চাওঁ এটো দালি এই ধুনীয়া দালি পুৰা একদম তাৰে পিছত মঠলাং টেঙা দি মাছ বনাইছো ওহো কোৰাছ ঘূৰি দিয়া মানুহ বিশ্বাস নকৰিব ওহো মাছৰ পিচ তাৰপিছত আৰু দা থ জলদি তাৰ পিছত আৰু কল পচলা বনাই আছো কল পচলা চাওঁ ওহো ধুনীয়া আৰু ই এটা কি কৰি আছে এই বেকাৰ চলি মজা হেঁতক কচিত সোমাই দিব লাগিব লোৱা আৰু বাকী আৰু কি আছে মা ক বাকি আৰু লগে লগে চৰপাত দিম টেঙা আনি থৈ দিছো আৰু সেই মাংসটো নিদিলে নেকি মাংসটো আনি আছে আৰু বেছি দিব না মাংসটো কি হ'ল মাংসটো কি হ'ল নকওঁ কি গম পোৱা নাই কি হ'ল বা নাই দাবলা আৰু এফালে আছে নেমু আৰু এফালে আজি ঘৰ পুৰা কিন্তু সিজিল পুৰা শাক সিজিল মানে এই শাক পুৰা ধুনীয়াকৈ চব ওলমাই থৈ দিছি মানে এনেকা লাগছি মানে দুইখীয়াৰ ঘৰতো আমি বাৰু দুইখীয়াই কেনে এটা সিজিল থাকিব পাৰে সেইটো মানে ভাল লাগছি নিজৰে চাই কেনে আপোনালোকেতো গোটেইখিনি গমেই পাইছে আমাৰ বিতৰ্ক আমাক যোনি ৰোজ কৰিছে সেই কালপিত দুটা আছি এই দুটা আছি আমি কেমেৰা অন থাকবো কিন্তু কেমেৰা অন থাকবো কালপিত বুলি কবা নাগিছিল সেইটো নহয় কেমেৰা অন থাকবো মই তোৰ লগত কাজিয়া কৰবা না এতিয়া মেইন কথাটো নাই আমাৰ ঘৰত আছে বৰ্তমান আমাৰ ঘৰত আছে বাইপিৰে বয়া ভাষাৰিকা গালি পাৰে দৌজা ক'ত বয়া দৌজা ভাষাৰ জ্ঞান নাই তন মোক বয়া গালি পাৰে মই বেলেগ কোৱা নাই ভালে আছো সৰু ছোৱালী হাতত মোবাইল দিবা নালাগে নে কিতাপ দিবা লাগে সৰু ছোৱালী আজিকালি মোবাইলতে মোবাইল সৰু ছোৱালীটোক যেতিয়া কণ্ট্ৰল কৰিব নোৱাৰা তুমি আমাক কিয় কণ্ট্ৰল কৰিবা তই গু ভিডিও কে বানা আমি গু ভিডিও বনাও আমি ধুনীয়া ভিডিও বনাও পুৰা কে গালি মাৰে বুঢ়া পটকা উত্তোলন কৰি দিওঁ নেকি মাক ফাগুন চত হেংকে বা আনছত এইটো সেইটো নহয় ফাগুন চত হৈছে মা এটা বাহেন চব কৰবা মোৰ আজি যদি দলমা আপাল হয় তো খাজিয়া লগাই পিটলো হয় তো ৰাইজ এইটো আছিল এটা স্ক্ৰিপ্টেড ভিডিঅ' আমি বনালোঁ এইটো মানে ভুল বুজাবুজি হোৱাৰ পিছত মানে আমাৰ মানে অলপমান সেই আৰু এতিয়া চিন্ময় আমাক যে ৰোজ কৰিছিল চিন্ময় এটা কথা কোৱা তুমি আমাৰ মানুহকেইটা ৰিল আৰু ৰিয়েলিটি কেনে পাইছো আমাক একদম বেলেগ পানী হেন মানুহ মানে কিছুমানে ভাবি থাকে নে আজি এন্দে চিপ্ৰিয়াই নেকি বা ইমান আটা ভাৰি ভিডিঅ' বনাই এনে তোমাৰ কেনে লাগছি আমাক লগ পাই ভাল লাগছি বিৰাট ভাল লাগছি অচিনাকি ভাবৰে তেজলত সম্পৰ্ক আন লাগে সেইটো মানুহে কি ছ'চিয়েল মিডিয়াৰ কাজিয়া দেখি পেলাই কিছুমানে ভাবে এন্দে পুৰা একদম বয়াই নেকি একদম মিছা কথাটো মানুহৰ আৰু এফালে আছে আমাৰ ব্লেক এণ্ড হোৱাইটত আগতে এক্টিং কৰিছিল বেছিভাগ উকিল হৈছিল এওঁ আমাৰ এটা ভিডিঅ' বনাইছিল এতিয়া আমি তুমি কেনে লাগছি মানে বস্তুটো কি হৈছে মোবাইলত পোৱাটো আৰু মেইনলি মানুহক লগ পোৱাটো কমপ্লিট বেলেগ হয়তো মোকো কোনোবাই বেয়া কমেণ্ট কৰে কিছুমান ভিডিঅ' কিন্তু বস্তুটো এনেই নহয় টপিক এটা বানাই থকা ধপকে এটা গালি ওলাই গ'ল ওলাই যাবা পাৰে ডাঙৰ কথা নহয় বা এওঁলোকে যিটো চোৱাৰো বাচ্চা বুলি কয় নিজৰ ল'ৰা ছোৱালীক তামচাকে কয় এই নহয় যে আচল নহয় আচলতে সব তামচাৰ হেৰিত যায় বস্তুটো সেইটো এনেকুৱা আৰু কিন্তু ছ'চিয়েল মিডিয়াৰ কিছুমান ভিডিঅ' দেখি মানুহক জাজ কৰাটো উচিত নহয়
আৰু তহঁতক ভিডিঅ'ত যে জ্ঞান লাগে কিতাপ পঢ় গেল জ্ঞান লাগে আৰু এফালে আছে মিন্ময় আচলতে মানে কি যদি হিন্দী মানুহবিলাকে বহুত বেয়া বেয়া শব্দ ইউজ কৰিব পাৰে তাৰ অসমীয়াতো সৰু সুৰা কিবা এটা গাঁৱলীয়া ভাষাই কৈছে তাত তুমি ইমানখিনি ইছ্যু কৰিব লগা একো নাই বাৰু আৰু যিটো তোমালোকক বাৰু আমিও আগতে মানে কমেণ্ট মাৰিছিলোঁ কিবা কিবি বেয়া মানে আমিও ভাবিছিলোঁ কি মানুহৰ একদম বেয়া নেকি কিবা কিবি ইমান বকে সিহঁত কিন্তু আহি গম পাইছোঁ এই যোনটো খুৰা আৰু খুৰী বহুত মৰম কৰিছে বহুত ৰেচপন্স কৰিছে মিনিমাম মানে বহুতেই বেছি মৰম দিছে আৰু আমাক বাকী ভাল লাগিল এইটো কথা মানে জুবিন দাও কৈছিল এটা ইণ্টাৰভিউত হিন্দীত যদি এইগিলাখান ইউজ কৰিব পাৰে অসমীয়াটো এটা দুটা চলি যায় আৰু এফালে আছে আমাৰ সকলোৰে মৰমত দেবিল দা এওঁতো মানে ভাইৰেল নমস্কাৰ গাহৰি বনাবলৈ কয় দাউৰি আছে মজা ই আমাৰ লাইন মানে মোৰ লগৰে বাইদেউ আহি পেলাই সঁচাকৈ বহুত ভাল লাগিল ভালকে বহিব টাইমে পোৱা নাই তথাপিতো আমাক মানে খাতি ধকৰাতে লাগি আছে সিহঁতে চ' থেংক ইউ চ' মাছ ইমান আৰু বগাপাৰ ফেমিলিটোৰ বিষয়ে কিবা এটা কৈ দিয়া আৰু বহুত ভাল লাগিছিল মানে কি এটলিষ্ট ইহঁতৰ কাজিয়া কথাটো বাদ দিয়ক মই ভিডিঅ' চাই আছিলো মোৰ লগত এইবোৰ লগা নাই বাৰু মানে কি ভিডিঅ' চাই পেলাই এনেকুৱা লাগি আছিল যে বহুত একদম হেৰি মানুহ হ'ব ৰাফ মানুহ হ'ব দাদাক চাই পেলাই যেনেকুৱা একদম এগ্ৰেছিভ হৈ থাকে বাট একদম চফ্ট নৰ্মেল বহুত ভাল লাগিছে থেংক ইউ চ' মাছ ফৰ ইনভাইটিং আছ থেংক ইউ এফালে খানা যোগাৰ কিমান হৈছে ইমান খানা যোগাৰ অলপ বাকী আছে এফালে এইটো চালাড চাটনি তাৰপিছত মাংসটো উতলি আছে হলি হ'ল ভাত দিয়া ভাত খাওঁ আৰু এফালে দুটা আছে নেমু কাটি এক্টিং কৰি কেনে পুৰা একদম হেৰি হৈ গ'ল সেইটো আৰু যদি কোনোবাই আমাক মানে ভিডিঅ'ত দেখা নেক্সট টাইম মানে খঙাল হেৰি মানুহ বুলি ভাবে কি কৰিব লাগিব আমাৰ ঘৰত আহি গ'লে গম পাব নহয় যেতিয়া আমি কেনে এফালে গাহৰি উতলি আছে পিওর माल दादा दूर से आते हैं लोग दूर यहाँ से से खाने के लिए ओहो रंगत देखो ओहो नहीं ब्लॉगर बनने के लिए आए हाय एतु লাগিব এফালে ভাত আহি গ'ল দুটা চাওঁ কি আছে ভাতৰ কাঁহী সজাই দিছি কিন্তু এটা দুখৰ কথা আছে তুমি কৈ দিয়া নিজে নাই মোৰ আইতিয়া মাৰা গৈছে মানে ডাঙৰ আইতিয়া গতিকে এনা খাক মোৰ এইটোত লোভ নাই বাৰু গতিকে মই নাখাওঁ চাহ হ'ব আৰু আহিম নহয় বাকী পিছে মাংস মই বনাইছো মই হলো বেকাৰ চলি নহলে ক্ৰেডিট দিলা বেলেগে লৈ দুইটা লৈছি একবাৰ দাদাই লৈছি কেনে আহিছি মাংস নঞ্জা একদম বেষ্ট চবতকে বেষ্ট খাই আছো মই আজি আৰু তুমি কোৱা কেনে আহিছি বিদ্যা বঢ়িয়া আছে আৰু দুবিধ চবতকে দুখ লগা কথা এওঁ খাব নোৱাৰে মাছো খাব নোৱাৰো তথাপি কম্প্ৰমাইজ কৰিছো বেমাৰৰ লগত অলপমান কেনে আহিছি মই ঘৰৰ পৰা টিফিন আনিছো যাতে লৈ যাম মজা তো এতিয়া যাবাৰ হ'ল মানুহগিলা চব এফালে আছে ভাস্কৰ দা আৰু এফালে কিন্তু পেট দেখা নাই টানি ধৰছি একদম দিয়া এবাৰে বেকাৰ চলি আছে আৰু ভিডিঅ' কি লাইক কমেণ্ট শ্বেয়াৰ কৰিব কৈ দিয়া সকলোৱে অলপৰ ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ গোটেই কৰিব এফালে আৰু এটা কথা কওঁ এওঁ বেকাৰ চলি নামে আছে বেকাৰ নহয় কিন্তু এই যোনটো পানীৰ এইটো আছে ন তাতে কাম কৰে চাকৰি কৰে ইয়েতো ধুতি খুল এইফালে আছে চিন্ময় কাটিৰি ক'ত পলে গেল মই চাই থাকো য়েছ আৰু এফালে দেবিলদাক একবাৰ দেখাই আছো দেবিলদা কি বেছি দেবিলদা আমাৰ ভিডিঅ' লাইক কমেণ্ট শ্বেয়াৰ কৰিব কৈ দিয়া একবাৰ Sure, সবাই লাইক করবা, কমেন্ট করবা, শেয়ার করবা। First of all, subscribe the channel. থ্যাংক ইউ